বলি হ'ল, কিমান সামাজিকভাৱে বঞ্চনা বলি হ'ল, কিমান বৌদ্ধিকভাৱে বঞ্চনা বলি হ'ল, তাৰ উদাহৰণ আৰু তাৰ কথাবিলাক ক'বলৈ আচলতে দীঘলীয়া ৰামায়ণ, এটা দীঘলীয়া ইতিহাস। তাৰ মাজতো কিন্তু মৰাণসকলে নিজৰ আপোচহীন সংগ্ৰামী সত্তাৰ বাবে আজিও অসমৰ প্ৰেক্ষাপটত নিজৰ নাম জিলিকাই ৰাখিবলৈ সক্ষম হৈছে আৰু নিজৰ অস্তিত্ব সংগ্ৰামত নিজে বৰ্তি থাকিবলৈ সক্ষম হৈছে। কিন্তু আমি অকল বৰ্তি থাকিলেই নহ'ব, আমাৰ জনগোষ্ঠীটোক অনাদি অনন্ত কালৰ কাৰণে অসমৰ ভূখণ্ডত আমি যিহেতু আদিম ভূমিপুত্ৰ, আমিয়ে এই অসমখনৰ প্ৰভুত্ব আমি বিস্তাৰ কৰিব লাগিব বা আমাৰ অস্তিত্বটো এটা সবল ৰূপত আমি প্ৰতিপন্ন কৰিব লাগিব। তাৰ বাবে পৰৱৰ্তী স্বাধীনোত্তৰ ভাৰতত, স্বাধীনোত্তৰ অসমত আমি অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ আদি কৰি বিভিন্ন জাতীয় সংগঠন গঠন হ'ল আৰু এইসকলে বুজি পালে যে ইতিহাসে ঢেকি নোপোৱা দিনৰ পৰা মৰাণসকলক কেনেকৈ বিভিন্ন কূট কৌশল আৰু ষড়যন্ত্ৰৰে নিষেধ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা হ'ল, তাৰ অংশ হিচাপে কিমানখিনি মৰাণে আজিলৈকে হেৰুৱালে, সেই কথাবিলাক হৃদয়ংগম কৰিবলৈ সক্ষম হ'ল আৰু এই হৃদয়ংগম কৰিয়েই এই জাতিটোক পুনৰ উদ্ধাৰ আৰু পুনৰ সবলভাৱে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত ব্ৰতী হৈ আচলতে সদৌ মৰাণ সভাৰ আৰম্ভ কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীটোৰ আপোচহীন সংগ্ৰামৰ ফলত কি হ'ল, শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে কি হ'ল, মৰাণ জনগোষ্ঠীটোৰ যিটো আজন্ম অধিকাৰ জনজাতিকৰণ, সেই জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ যিটো দাবী, সেই দাবীক আংশিকভাৱে পূৰণ কৰিবৰ বাবে কি হ'ল, ৰাজ্য চৰকাৰৰ অধীনত এখন বিশেষ কেবিনেটৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে মৰাণ স্বায়ত্ত শাসিত পৰিষদ নামে এখন স্বশাসনৰ বাবে এটা পৰিষদ গঠন কৰি দিলে আৰু এই স্বায়ত্ত শাসিত পৰিষদ গঠন প্ৰক্ৰিয়াটো যথেষ্ট ত্ৰুটিপূৰ্ণ হৈ গ'ল, ত্ৰুটিমুক্ত বুলি আমি একেবাৰে ক'ব নোখোজোঁ। তথাপিও বহুসকলে আশা কৰিও সেই স্বায়ত্ত শাসিত পৰিষদত অংশগ্ৰহণ কৰাৰ সুযোগ নাপালে আৰু কিছুসকলে আমি সুযোগ লাভ কৰিলোঁ। কিন্তু যিসকলে সুযোগ লাভ নকৰিলে তেখেতসকলৰ প্ৰতিও আমাৰ সহমৰ্মিতা আছে আৰু আমাৰ একাত্মবোধ আছে। গতিকেলৈ যিসকলে মৰাণ স্বায়ত্ত শাসিত পৰিষদত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ আলোচনাৰ মাধ্যমেৰে এখন তালিকা প্ৰস্তুত কৰি দিলে, এইসকলে মৰাণ স্বায়ত্ত শাসিত পৰিষদক প্ৰতিনিধিত্ব কৰিব। তাৰ ভিত্তিতে চৰকাৰে এখন অন্তৰ্বৰ্তীকালীন স্বায়ত্ত শাসিত পৰিষদ গঠন কৰি দিলে আৰু সেই গঠন কৰি দিয়া তেতিয়া আপোনালোকে ৰংটো ডাঙৰীয়াই পৰিচয় কৰি দিয়াৰ দৰে আমি এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ পালোঁ। শান্তনু মৰাণ, অজিত বৰুৱা, মঘৰত বৰা ইত্যাদিকে কৰি আৰু অন্যান্যসকল আছে। তেওঁলোকে কি হ'ল, আমি 25গৰাকী সদস্যই এই স্বায়ত্ত শাসনৰ বা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতি মৰাণ জনগোষ্ঠীৰ বাবে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলোঁ। এতিয়া আমি সুযোগ লাভ কৰিলোঁ যদিও আমি পূৰ্ণ ক্ষমতা স্বায়ত্ত শাসিত পৰিষদ নহয়, তথাপিও আমাৰ মৰাণ ৰাইজৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতা যিহেতু আমি প্ৰদৰ্শন কৰিব লাগিব। আমি দায়বদ্ধ, মৰাণ জনগোষ্ঠীৰ ওচৰত আমি দায়বদ্ধ যে আমি আমাৰ কৰ্মৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ অভাৱ অভিযোগ, আশা আকাংক্ষা যাতে আমি তেওঁলোকৰ মনৰ কথাবিলাক আমি প্ৰতিনিধিত্ব কৰি চৰকাৰৰ ওচৰত দাবী কৰি তেওঁলোকৰ অভাৱ অভিযোগবোৰ নিবাৰণৰ বাবে, তেওঁলোকৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু সেই সূত্ৰে চৰকাৰৰ আইনগত বা নীতিগত হিচাপতে কি হ'ল, এই মৰাণ স্বায়ত্ত শাসিত পৰিষদলৈ পৰ্যাপ্ত পৰিমাণৰ পুঁজি যোগান ধৰাৰ কথা আছিল বা ধৰিব লাগিছিল। কিন্তু বিভিন্ন চৰকাৰী মেৰপেচৰ কাৰণে আইনগত বাধাৰ বাবে তেওঁলোকে চৰকাৰে কি কৰিলে, এই মৰাণ জনগোষ্ঠীৰ স্বায়ত্ত শাসনৰ বাবে বছৰেকীয়াকৈ 1 কোটি টকাৰ মাত্ৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি 1 কোটি টকাকৈ প্ৰতি বছৰে পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত কৰি তেওঁলোকে প্ৰথম কিস্তি 1 কোটি টকা আমাক পুঁজি প্ৰদান কৰিলে আৰু সেই পুঁজিৰেই মৰাণ জনগোষ্ঠীৰ বাবে বা মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ বাবে এটা কাৰ্যালয় নিৰ্মাণ কৰি তাতেই সিংহভাগ আচলতে 80%
বা 80 লাখ টকা সেই কাৰ্যালয় নিৰ্মাণ আৰু লগতে তাৰ প্ৰয়োজনীয় আচবাবৰ বাবে ব্যয় কৰা হ'ল। আৰু তাৰপাছতে 20 লাখ টকাই অতি জৰুৰী বুলি বিবেচনা কৰা দুটা শিতানত আমি ব্যয় কৰিলোঁ। এটা শিতান আছিল কি যে আমাৰ মৰাণ ৰাইজৰ মাজত বিভিন্ন ৰোগাক্ৰান্ত হৈ যিসকলে আৰ্থিক দৈন্যতাত ভুগি আছে তেওঁলোকক সকাহ দিবৰ বাবে, তেওঁলোকক আমি কিছু আৰ্থিক সাহায্য দিবৰ বাবে এই চিকিৎসা সাহায্য নামেৰে এখন আঁচনিৰ জৰিয়তে মৰাণ জনগোষ্ঠীয়ে ভুগি থকা কিছু যথেষ্ট ব্যয়বহুল আৰু যথেষ্ট মানে কি হ'ল এইটো দুৰাৰোগ্য, প্ৰায় দুৰাৰোগ্য, কিন্তু আজি বিজ্ঞানে তাক দুৰাৰোগ্য হৈ থাকিবলৈ দিয়া নাই, ই আৰোগ্য লাভ কৰে। গতিকে তাৰ কিন্তু পূৰ্বৰ সময়ত এই দুৰাৰোগ্য যেনেকৈ কেঞ্চাৰ, তাৰপাছতে বিকল হোৱা আৰু কিডনী আৰু পেৰালাইচিছ আৰু হৃদৰোগৰ বাবে আৰু বাল্য বিকলাংগ, শিশু বিকলাংগসকলৰ বাবে আৰু এটা জুয়ে পুৰা এই 6টা ৰূপ নিৰ্বাচন কৰি স্বাস্থ্য হাকিম পৰিষদে সেইসকল ৰোগাক্ৰান্ত লোকলৈ চিকিৎসা সাহায্যৰ বাবে নিশ্চিতভাৱেও 10 লাখ টকাৰ সিদ্ধান্ত হৈছিল। তাৰ শিতানত আমি 10 লাখ টকাৰে প্ৰায় 54 গৰাকী ইতিমধ্যে 54 গৰাকী মৰাণ বাবে আমি সেই পুঁজিখিনি আবেদন কৰি ইতিমধ্যে তেওঁলোকক আমি সাহায্য প্ৰদান কৰা হ'ল। আৰু তাৰপাছতে হ'ল দ্বিতীয় শিতান আছিল যে আমাৰ মৰাণ যুৱক যুৱতীসকলে বিভিন্ন মাদক দ্ৰব্য নিষিদ্ধ দ্ৰব্য সেৱন কৰি আৰু নিজৰ সময়বিলাক আচলতে উপযুক্ত ধৰণে ব্যৱহাৰ কৰা সুযোগ নোপোৱাৰ ফলতে তেওঁলোকে বহু ভাল যুৱক যুৱতীও, ভাল নতুন প্ৰজন্ময়ো আচলতে বিপদগামী হোৱাৰ আৰম্ভ হৈছে। গতিকে এই বিপদগামী যুৱক যুৱতীসকলক আমি কেনেকৈ নিয়োজিত কৰি ৰাখি তেওঁলোকক আচলতে আমি এটা সুস্থ জীৱন যাপন কৰা বা প্ৰশস্ত কৰিব পাৰোঁ, তাৰ বাবে আমি কৰিলোঁ যে অন্ততঃ তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰত নিয়োজিত কৰি ৰাখিব লাগে, খেল ধেমালিত নিয়োজিত কৰি ৰাখিবৰ কাৰণে ক্ৰীড়া ক্ষেত্ৰত আমি আন 10 লাখ টকাৰে এই ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণ কৰি আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক বিপদগামী হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে তেওঁলোকক আমি খেল ধেমালিত নিয়োজিত কৰি ৰাখি কিছু সময় হ'লেও দিনটোত তেওঁলোকে আনন্দ উপভোগ কৰি তেওঁলোকে নিজৰ শাৰীৰিক ব্যায়াম কৰি খেল ধেমালিৰ জৰিয়তে তেওঁলোকে যাতে একোটা সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হয়, তাৰ বাবে এই ক্ৰীড়া ক্ষেত্ৰত আন 10 লাখ টকা আমি বিনিয়োগ কৰি বা ধাৰ্য কৰি আমি বিভিন্ন গাঁও অঞ্চলত যুৱ সংঘ বা ক্ৰীড়া সন্থাসমূহৰ জৰিয়তে এই খেল ধেমালিসমূহ আমি খেল ধেমালি সামগ্ৰীসমূহ বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতে এইখিনি প্ৰথম 1 কোটি টকাৰ আৰু দ্বিতীয় বৰ্ষৰ বাবে আমাক পুনৰ 1 কোটি টকা চৰকাৰে আবণ্টন দিছে। আৰু সেই 1 কোটি টকাৰ ভিতৰত আমি কি কৰিছোঁ, প্ৰথমতে এটা কথা সকলোৱে নিশ্চয় এই কথাটো সকলোৱে একদম অবুজ আৰু নিৰক্ষৰ ব্যক্তিয়েও এই কথাটো অনুধাৱন কৰিব পাৰে, বা অনুভৱ কৰিব পাৰে। আচলতে সংখ্যাই এটা জাতিৰ নিজৰ অস্তিত্ব আৰু স্থিতি স্পষ্ট নকৰে বা নিৰ্ধাৰণ নকৰে। তাৰ বাবে নিৰ্ধাৰণ কৰিব লাগিবলৈ হ'লে সেই জাতিটো গুণগতভাৱে কিমান শক্তিশালী, গুণগতভাৱে সেই জনগোষ্ঠীটো বা সেই জাতিটো কিমান শক্তিশালী, সেইটোৱেহে আচলতে এটা জনগোষ্ঠীৰ অস্তিত্ব আৰু নিজৰ প্ৰভুত্ব নিৰ্ধাৰণ কৰে। গতিকে আমিও এই কথাটো গভীৰভাৱে বিশ্বাস কৰোঁ, সকলোৱে বিশ্বাস কৰে যে এটা জাতি প্ৰকৃতাৰ্থত এটা সবল আৰু শক্তিশালী জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে শিক্ষাৰ বিকল্প নাই, শিক্ষিত হ'বই লাগিব। শিক্ষিত হ'লে তাৰ সংখ্যাটো মৰাণ জনগোষ্ঠীৰ আজিৰ সংখ্যাটো আমাৰ জনসাধাৰণ কিমান, জনসংখ্যা কিমান, খুব বেছি 1.5 লাখ, খুব বেছি 10 লাখ জনসংখ্যা আছে মৰাণ জনগোষ্ঠীটোৰ। অসমৰ ভিতৰত যদি চাওঁ খুব বেছি 2 লাখ। তাৰ ওপৰত মৰাণ জনগোষ্ঠীয়ে মৰাণ হয়, কিন্তু মৰাণ হ'লেও মৰাণ হিচাপে পৰিচয় নিদিয়ে। কিন্তু আজিৰ তাৰিখতো পৰিচয় দি থকা, নিজকে মৰাণ বুলি গৌৰৱবোধ কৰা প্ৰায় 2 লাখ মানুহে অসমত আছে, য'ত অসমৰ আজিৰ জনসংখ্যা
হিচাপে তৈয়াৰ হৈ উঠিব। গুণগতভাৱে তেওঁলোকে সমাজক দিশ নিৰ্দেশনা দিয়াৰ গোটেই অসমীয়া সমাজখনক অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বা দিশ নিৰ্দেশনা দিয়াৰ গুণ আহৰণ কৰিব। তেতিয়া আচলতে এই মৰাণৰ 2 লাখ টকাটো 2 লাখ জনসংখ্যাটো গন্তি নহয়, হিচাপ নহয়। হিচাপ হ'ব কি এই মৰাণৰ পৰাই এই অসমখনক দিশ সমাজ জীৱনক অসমৰ সমাজ জীৱনক দিশ নিৰ্দেশনা দিয়াৰ মানৱ সম্পদ বা দিশ নিৰ্দেশনা দিয়াৰ নেতা সৃষ্টি হৈছে নে নাই? যদি সৃষ্টি হৈছে তেতিয়াহ'লে নিঃসন্দেহে মৰাণৰ 2 লাখ জনসংখ্যাটো কোনো সংখ্যা নহয়। 2 লাখৰ মাত্ৰ জনসংখ্যা আছে বুলি সেই হিচাপটো নধৰিব। হিচাপটো ধৰিব কোনে কি সেইসকল যিসকলে শিক্ষিত হৈ অসমৰ সমাজ জীৱনক গোটেই অসমীয়া জাতিটোক অসমখনক নেতৃত্ব দিয়াৰ গুণ আহৰণ কৰিছে। তেতিয়াহে সেইটোৱে গন্তি হ'ব, সেইটোহে হিচাপ হ'ব। গতিকে আমাৰ সংখ্যাটো 2 লাখ 1 লাখ এইবিলাক হিচাপ হৈ নাথাকিব। গতিকেলৈ আমাৰ উঠি অহা নতুন প্ৰজন্মক আমি যি ভুল কৰিলোঁ, আমি যি অনাক্ষৰ বা শিক্ষিত নোহোৱাকৈ অশিক্ষিত হৈ থাকি গ'লোঁ, কিন্তু আমাৰ নতুন প্ৰজন্মই যাতে একোটা গুণগত বা তেনেকুৱা নেতৃত্ব দিব পৰা, গোটেই সমাজ জীৱনক দিশ নিৰ্দেশনা দিব পৰা, নেতৃত্ব দিব পৰা গুণসম্পন্ন হৈ শিক্ষিত হৈ গুণ আহৰণ কৰি যাতে মৰাণৰ হিত গৌৰৱ হেৰুৱা গৌৰৱ পুনৰুদ্ধাৰত যাতে আমাৰ নতুন প্ৰজন্ম ভৰ্তি হয়, তাৰ বাবে আমি কাৰ্য ব্যৱস্থা ল'ব লাগিব। আমি তেওঁলোকক পথ নিৰ্দেশনা দিব লাগিব। আৰু তাৰ বাবে আমি যিসকল অভিভাৱিকা আছোঁ, পিতৃ মাতৃ আছোঁ, সেইসকলে অন্ততঃ আমি ত্যাগৰ মনোভাৱে উৎসৰ্গিত হ'ব লাগিব। সন্তানক মানুহ বনোৱাৰ স্বাৰ্থত, সন্তানক মানুহ কৰাৰ স্বাৰ্থত আমি এটা উৎসৰ্গিত মনোভাৱ ল'ব লাগিব। আমাৰ পিতৃ মাতৃসকলে সেৱা নিজৰ অতি সন্ততি মানৱ সম্পদ গঢ়ি তোলাৰ বাবে আমি কি কৰিব লাগিব? উৎসৰ্গিত মনোভাৱে আগবাঢ়িব লাগিব। আৰু এই উৎসৰ্গিত মনোভাৱ যদি এজনে কৰে তেতিয়াহ'লে নহ'ব। সমাজখনত আচলতে যিসকল আমি পিতৃ মাতৃ আছোঁ, অভিভাৱিকা আছোঁ, সকলোৱে এটা সমন্বিত প্ৰচেষ্টাৰে আমি শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। গতিকে এই শৈক্ষিক পৰিৱেশবিলাক সৃষ্টি কৰিবৰ কাৰণে কোনোবা এঘৰে খালি অকল পঢ়াত গুৰুত্ব দিলে নহ'ব। সামগ্ৰিকভাৱে গোটেই দায়চাৰ আমি এতিয়া দায়চাত আছোঁ। গতিকে দায়চাৰ গোটেই সমাজখনে, অভিভাৱক সমাজখনে, আমাৰ বয়োজ্যেষ্ঠ সমাজখনে আচলতে এটা দিশ নিৰ্দেশনা দিব লাগিব আৰু এটা সমন্বিত প্ৰচেষ্টাৰে, সামূহিক প্ৰচেষ্টাৰে এটা শৈক্ষিক পৰিৱেশ আনি আমাৰ নতুন প্ৰজন্মক মানৱ সম্পদ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত ল'ব লাগিব। তাৰ বাবে মৰাণ সাহিত্য সাহিত্য পৰিষদে এতিয়া কি কৰিলে যে আমি উঠি অহা নতুন প্ৰজন্মক উৎসাহিত কৰিব পাৰোঁ, শিক্ষাৰ প্ৰতি ভাৱমান কৰিব পাৰোঁ, শিক্ষাৰ প্ৰতি তেওঁলোকক আগ্ৰহ সৃষ্টি কৰিবৰ বাবে কি কৰা হ'ল? মৰাণ সাহিত্য সাহিত্য পৰিষদৰ অধীনত এই শেহতীয়াভাৱে দিয়া 1 কোটি টকাৰ সিংহভাগ মানে 40 লাখ টকা আমি আমাৰ 2022 বৰ্ষত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিলে তেওঁলোকক কোনো ধৰণৰ তৃতীয় বিভাগ, দ্বিতীয় বিভাগ বা প্ৰথম বিভাগ বা ষ্টাৰ বা ডিষ্টিংশ্যন এইবিলাক আমি নাৰাখি সকলোকে যিসকলে তৃতীয় বিভাগতো উত্তীৰ্ণ হৈছে সকলোকে উৎসাহিত কৰাৰ মানসেৰে এটা সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোকক এককালীনভাৱে কিছু আৰ্থিক সাহায্য দিয়াৰ আমি সিদ্ধান্ত হ'ল। আৰু যাৰ ফলত এখন মৰাণ ভাষাৰে এটা আঁচনি কৰা হ'ল। সেই আঁচনিটো হৈছে, সেই আঁচনিখনৰ নাম হৈছে হেকেটা মৰাণ মানুহে কেতিয়া ব্যৱহাৰ কৰে? যিজোপা গছত উঠিব নোৱাৰে, যিজোপা গছত মৰাণ মানুহে মানে আমি কি হয় এনেকুৱা আগতে আমি চপিয়া বুলি কওঁ, গছজোপা যিজোপা চপিয়াই পিনি আমি উঠিব নোৱাৰোঁ, সেই তাত কি কৰে? হেকেটা ব্যৱহাৰ কৰি আমি পাণ পাৰোঁ, তামোল পাৰোঁ, কঁঠাল পাৰোঁ বা যিকোনো ফল মূল বা আমি তাত উঠিবৰ কাৰণে কি হ'ল? এই হেকেটা ব্যৱহাৰ কৰোঁ। মৰাণ ৰাইজে এই য'ত নিজে উঠিব নোৱাৰে ঠাই হেকেটাৰ সহায়ত সেই গছত আমি উঠি আমাৰ পাণ পাৰোঁ, তামোল পাৰোঁ বা ইত্যাদি পাৰোঁ। গতিকে তাৰ নাম দিয়া হ'ল হেকেটা। তাৰমানে আমাৰ ল'ৰা ছোৱালীসকলে
যদি য'ত তেওঁলোকে অলপ অসুবিধা পাইছে, য'ত অলপ তেওঁলোকে বিব্ৰত হৈছে, য'ত তেওঁলোক অলপ অসহায় হৈছে, তাত তেওঁলোকক আমি প্ৰেৰণা